আমাৰ খ্ৰীষ্টিনা লিগাং যাবলৈ ৰেডি এবাৰ ঘূৰি দিয়া হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভালেই মোৰ খবৰো যদিও অলপ ডিঙি বিষ তথাপিও ভালেই দিয়কচোন একচুৱেলি বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই তাৰ কাৰণবোৰ লাহে লাহে কৈ আছোঁ আপোনালোকক আৰু মাজে মাজে ভিডিঅ'ৰ মাজতো মই কওঁ কেতিয়াবা মোৰ গাটো ইমান ভাল নহয় বা মই অসুস্থ বুলি তাৰ কাৰণবোৰো আপোনালোকক আজি কৈ দিছোঁ মই দ্বিতীয়বাৰ মাক হৈছোঁ আমাৰ খ্ৰীষ্টিনাই বাইক হ'ল একচুৱেলি আপোনালোকক প্ৰেগনেঞ্চিৰ জাৰ্নিটো মই ফাৰ্ষ্টৰ পৰাই ভিডিঅ' কৰি দিম বুলি ভাবি আছিলোঁ ডেইলি ৰুটিন মই কেনেকৈ কি কৰিছোঁ কি কৰা নাই কি খাইছোঁ কি খোৱা নাই একচুৱেলি এইবাৰ মোৰ প্ৰেগনেঞ্চি টাইমত বহুত কমপ্লিকেশ্যন আহিলে সেইবাবে সকলোৱে ক'লে এইবোৰ শ্বেয়াৰ কৰিব নালাগে আৰু মানুহে কয় ন এইবোৰ ক্ষেত্ৰত মানে মানুহৰ মুখ সোনকালে লাগে বুলি পটককৈ লাগি যায় বুলি সেইবোৰ মানুহক জনাব নাপায় বুলি কয় তথাপিও আজিৰ দিনত সেইবোৰ নামানে পিছে তথাপিও মোৰ বেছিকৈ কমপ্লিকেশ্যন হোৱাৰ বাবে আপোনালোকৰ লগত এইবোৰ শ্বেয়াৰ কৰিব নোৱাৰিলোঁ আৰু এতিয়া এমাহৰ পাছতহে ভিডিঅ'টো আপলোড কৰিম আপোনালোকে এমাহৰ পাছতহে পাব বাজলৈ ওলোৱা বা মেডিকেলত এডমিট থাকোঁতে অলপ ক্লিপ যিমানখিনি মই নিজে ল'ব পাৰোঁ সেইখিনি লৈছিলোঁ তাকো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাব যিহেতুকে মেডিকেলত থাকোঁতে মানে মোৰ লগত বেছি মানুহ নাছিলে আৰু ভিডিঅ' কৰি দিয়া মানুহো নাই সেইবাবে মই যিমানখিনি পাৰোঁ অলপ ক্লিপ লৈ থৈছোঁ আৰু যিহেতুকে মোৰ চিজাৰিন কৰিব লগা হ'ল সেইবাবে মই বনোৱাৰিলোঁ আৰু ভিডিঅ' যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম বুলি মই সেইখিনি কৰিবলৈ চেষ্টা কৰিলোঁ এতিয়াৰ পৰা মই ভাবিছোঁ 2-3 দিনৰ মূৰে ডেইলি ভ্লগ দি থাকিম বুলি পৰাপক্ষতেতো ডেইলি ভ্লগে দিম বুলি ভাবোঁ তথাপিও সময় মিলাব নোৱাৰোঁ যিহেতুকে সময় মানে কি আৰু ঘৰত অকলশৰীয়া মানুহ গোটেই ঘৰ কামখিনি নিজে চম্ভালিব লগাও হয় চবফালে মন চন কৰিব লগা হয় সেইবাবে মানে ডেইলি ভিডিঅ'টো দিওঁৱাটো সম্ভৱ নহয় এতিয়াতো দুটা বাচ্চাৰ লগত কেনেকৈ মেনেজ কৰিম তাকে ভাবি আছোঁ তথাপিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমাৰ বেটা হৈছে আপোনালোকক নামটো কৈ দিছোঁ কৃষিপ একচুৱেলি এওঁ হৈছে কৃষ্ণ ভক্ত মই হৈছোঁ শিৱ ভক্ত তাৰপৰা অনলাইনত চাৰ্চ কৰি গুগলত চাৰ্চ কৰি পালোঁ মানে কৃষিপ কৃষ শব্দটো হৈছে কৃষ্ণৰ পৰা আহিছে কৃষটো আৰু কৃটো আৰু শিৱটো হৈছে শিৱ ভগৱান সেইবাবে ভাবিলোঁ আমাৰ দুটাৰে যিহেতুকে নিজৰ মনৰ পচন্দৰ হয় ভগৱান সকলোকে মানুহ তথাপিও নিজৰ মনত এগৰাকী থাকে ন মোৰ প্ৰিয় মানে চবৰে থাকে আৰু মানে চবৰে থাকে নাই নাজানো মোৰ আছে মই শিৱ ভক্ত এইটো সঁচা কথা আৰু এওঁ কৃষ্ণ ভক্ত এইটো সঁচা কথা সেইবাবে ভাবিলোঁ কৃষিম নামটোৱে আমি দিম যিহেতুকে তেওঁ মানে কি কৃষ্ণ পক্ষ কেশৱ দিবলৈ গৈছিলে কৃষ্ণৰে কিছু দিয়ে দিবলৈ কৈছিলে বা কৃষ্ণৰ নামে কিবা দিবলৈ কৈছিলে সেইবাবে ভাবিলোঁ আমি কৃষিপটোকে দিম বুলি সেইবাবে আমাৰ বেটাৰ নাম কৃষিপ জৈন আৰু আশা কৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ বেটাই যাতে সুস্থ সবল আৰু ভৱিষ্যতে এগৰাকী সুস্বাস্থ্যৱান এগৰাকী ব্যক্তি হওক আৰু সমাজত প্ৰতিষ্ঠিত এগৰাকী সুপ্ৰতিষ্ঠিত ব্যক্তি হিচাপে স্বীকৃতি পাই আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব 23 জানুৱাৰী আমি চেকআপৰ কাৰণে আহিছিলোঁ তাৰপিছতে এডমিট হ'বলৈ গ'লে সেয়া এডমিট হোৱাৰ ৰাতি আমাৰ খ্ৰীষ্টিনাৰ লগত বিচনাত আৰু বেটা হোৱাৰ পাছত আমাৰ খ্ৰীষ্টিনাৰ পৰা ফূৰ্তি এই ক্লিপটো হৈছে 3 দিনমানৰ পাছত মই অলপ সুস্থ হৈছোঁ আৰু আমাৰ খ্ৰীষ্টিনাই কি কৈ আছে জানো ভাইটি পাই কেনেকুৱা লাগিছে ভাইটিক মৰম কৰিবানে কিমান তুমিও ভাইটিক জন্ম দিবা নেকি ঠিক আছে বাৰু দেই
এয়া আমি থকা কেবিনটো একচুৱেলি আমাৰ বেটা জন্ম হৈছে আদিত্য মেডিকেলত শিৱসাগৰ আৰু হয়নি এয়া আমাৰ কেবিন 206 নম্বৰ কেবিনত আমি আছিলোঁ আৰু কেবিনৰ অৱস্থাটো ক'বই নালাগে আমাৰ এই মানে খাই ইমান লেতেৰা কৰি দিছে মানে কি ক'ব মানে এতিয়া আমি তিনিটাহে আছিলোঁ আৰু এয়া আমাৰ ঘৰলৈ অহা লক্ষণ ভাইটি আহিছে দেই লক্ষণ ভাইটি আহিছে ঘৰলৈ ৰাম আহিলে লক্ষণ আহিলে অকল লক্ষণ আমি একো ৰম পায় তোমাৰ গা লক্ষণ ভাইটি আহিছে আমাৰ দেই ৰাম আহিলে লক্ষণ আহিলে আঠ দিনৰ পাছত যিহেতুকে বেটাৰ নাৰী হৈলে আজি হৈছে 8 দিন আৰু আজি বেটাক বাজুলহে ওলোৱা হ'ব আৰু মই গা পা ধুই পূৰা ৰেডি হৈ গ'লোঁ আৰু এয়া মামীয়েকৰ লগত কথা পাতি আছে পূৰা মানে জনা মানুহৰ নিচিনা শুনি আছে কথাবোৰ আৰু হাঁহিও দিছে মাজে মাজে এবাৰ দুবাৰ এতিয়া মই ওলাই মেলি ৰৈ আছোঁ আৰু বাহিৰলৈ যাওঁ লাগিয়ে আছে আৰু এয়া আমাৰ নিয়মমতে কি নিয়মখিনি কৰিছে আৰু আইতাহঁত ডাঙৰ মানুহ হবি এইটো গাখীৰ খোৱালে এনেকে কৰিবি গাখীৰ অমিতান দব গাখীৰ বেছি পানী লৈ ভয় নকৰিবি নকৰিবি দেই মাৰ বাপেৰ কথা শুনিবি মাৰ বাপেৰ কথা শুনিবি ইয়াৰ টুপি কমাই ৰাউণ্ড কৰাঙা পাব aku nak pergi kepada no itu tu kalau belum orang dia mana dia suka tak ada kan aku kita aku ni jangan dah pergi kemana kalau ni nu masuk mana boleh laga dia pergi तो कौन तो जो भाईटी আছে ঢেৰ পইচা দুপৰ মেলা আই সকলক নিমন্ত্ৰণ কৰি আনি আজি আকৌ বেটাক ডাক্তৰৰ ওচৰলৈ লৈ আহিবলৈ লগা হ'ল আজি হৈছে 12 দিন ৰাতিপুৱাৰ পৰা ইমান কান্দিছে মানে তাৰ অলপ পেটটো বিষাইছিলে চাগে গেছ হৈছে বুলি কৈছে ডাক্তৰে আৰু এয়া আমাৰ বাইকে ভাইকক খুৱাবলৈ চেষ্টা কৰিছে বাৰীতে বগৰী ৰ'ব বাৰীৰে বগৰী পকি হৰি যাওঁ মই নাই বুটলি খাব হিয়ালি হিয়ালি নাহিবি ৰাতি তোৰে কাণে কাটি লগামে বাতি ভালকে ভাইটি খুৱাই দিয়া আকৌ তুমি খুৱাম বুলি কৈছে তুমি গাই দিয়া আকৌ যি জানা সেইটোকে কোৱা আমাৰে মই নাই আকৌ শুব গাই থাকিলেহে শুব
বাৰীৰে বগৰী পকি সৰি যাব। ভাইটিয়ে বুটলি খাব নেকি? ভাইটি আৰু বাই আৰু শিয়ালে শিয়ালি ভাইটিয়ে পু কৰি দিলে শিয়ালে শিয়ালি কওঁতে। নকৰিবা নকৰিবা। পাণ্ডা পাণ্ডা সৰু পাণ্ডাই। এয়া হৈছে সুধিৰ আগদিনাখনৰ ক্লিপ, যিহেতুকে আমাৰ সুধিত পকা মিঠৈ দিয়ে আৰু তামোল চামোল তাতে অলপ যোগাৰ কৰি ৰাখিবলৈ আহিছে। বেটাক পূৰা পেকিং কৰি থৈ দিছোঁ। বেটাক মানে কি ঠাণ্ডাটো ইমান পৰিছে ন। এইমাত্ৰ আমাৰ খ্ৰীষ্টিনাই উঠিলে, এতিয়া বাহিৰলৈ গ'ল। বাহিৰত যিহেতুকে মানুহ আছে, মই ওলাই মেলি ৰেডি। আমাৰ বেটা ওলোৱাই নাই। এইফালে তুমি এইফালে যোৱা আকৌ। আমাৰ খ্ৰীষ্টিনাও আজি হোৱাইট হোৱাইট, বেটাও হোৱাইট হোৱাইট পিন্ধিব। এইযোৰ বেটাৰ কাপোৰ বাইকৰ লগত মিলাই মিলাই লৈ দিছোঁ, হয় নাই? এইফালে আহাচোন পুপু, ধুনীয়া লাগিছেনে? তোমাৰ ভাইটি কান্দোৰা নেকি? ভাইটিৰ হয় আকৌ, ধুতি আকৌ, পেণ্ট ষ্টাইলৰ ধুতি আকৌ। এইফালে চোৱা ভালকৈ। অঁ তুমি নাচিবা? ঠিক আছে। ভাইটি কেনেকৈ ঢোল বজাব? ডাঙৰে নাই হোৱা দেখোন। ডাঙৰ হ'লে ঢোল বজাব আকৌ। এইটো নহ'লে কেনে পিন্ধাইছ? আজি ভাইটিৰ সকাম যে, সেইকাৰণে আকৌ। নালাগে পিন্ধাবলৈ। আৰে আমাৰ বেটা শুই আছে। শোৱা টেকনিক দেখিছা নাই? পূৰা গাৰু চাৰু দি শুৱাব লগা হৈ আছে। আৰু বাহিৰত শাক চাক কুটি আছে, আপোনালোকক অলপ দে। সুধিবলৈ বেছি মানুহ মতা নাই, অকল নিজৰ ঘৰৰ মানুহবোৰে হেৰি কৰিছোঁ আৰু মা আহিছে ঘৰৰ পৰা, আৰু মামী আহিছে, লগতে দাদা আহিছে, আৰু বেলেগ মানুহ ইভাগে মতা হোৱা নাই আৰু যিহেতুকে মোৰ গা চাবোৰ ঠিক নাই, ইমান ভাল পোৱা নাই মানে, আৰু মা আৰু দেউতাৰো গাটো ঠিক নাই, সেইবাবে এনে নিয়মটোৱে কৰি ৰখা হৈছে। আমাৰ খ্ৰীষ্টিনা লিগাং যাবলৈ ৰেডি। এবাৰ ঘূৰি দিয়া। ৱাও, ভালকৈ দিয়া, এবাৰ ঘূৰি দিয়া। এইজনী আমাৰ মই ওলোৱাই নাই, এইক উলিয়াই ল'লোঁ। তাৰপাছতে দেখাই আছোঁ বাৰু তাত গৈ। এতিয়া নিয়মবোৰ কৰিবলৈ হ'ল বোলে, নিয়মটো নাপামগৈ আৰু তথাপিও এখন্তে গৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। হাই কৰি দিয়া আকৌ। কেনেকুৱা লাগিছে আমাৰ খ্ৰীষ্টিনা কমেণ্টত জনাব দেই। তুমিও কৈ দিয়া আকৌ, কমেণ্টত জনাব কৈ দিয়া। ধুনীয়া লাগিছিলে ছোৱালীজনী। হেল্ল' গাইজ, আমি ৰেডি এতিয়া লিগাং চাবলৈ যাবলৈ। আমাৰ পূজাও ওলাই আছে এইফালে, পাছত চিনাকি কৰাই দিম বাৰু পূজাকো। আৰু এয়া আমাৰ বেটা, একেবাৰে চিম্পুল। তাৰ কাৰণে যোগাৰ কৰিছিলোঁ, তথাপি পিন্ধিবলৈ মন নগ'ল, যিহেতুকে তাহাঁতৰ স্কিনটো বহুত এতিয়া কোমল হৈ আছে। আৰু আমাৰ খ্ৰীষ্টিনাই ৰাতিপুৱাৰ পৰাই ওলাই আছে। এতিয়া 12টা বাজিলে, এতিয়া মই ওলাইছোঁহে, অলপ কাম বন আজৰি হয়। চ' বলক এইবাৰ আমাৰ লিগাংনো কেনেকৈ পাতিছে চাম। আপোনালোকে ভাবিব পাৰে, আৰে ইমান সৰু বাচ্ছাটোক লৈ লিগাং চাবলৈ গৈছে। আমাৰ ঘৰৰ কাষতে, একেবাৰে কাষতে পাতিছে, সেইবাবে এবাৰ চাই আহোঁগৈ আৰু বেছি দেৰি নাথাকোঁ বাৰু। আপোনালোককো অলপ দেখাবলৈ চেষ্টা কৰিম, যিহেতুকে যোৱাকালিয়ে আমাৰ সুধি আছিলে, এনেই নিয়মটোৱে কৰা হ'ল। চ'
আৰু আলহীও আহি আছে বলক তেন্তে ফোন আহি আছে মানে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম আলহী মানে আমাৰ এই বান্ধৱী আইচেংহঁত আহিছিলে আইচেঙৰ মাকো আহিছিলে আইচেংহঁতৰ লগত ব'লা আকৌ গাঁৱলৈ যোৱা প্লেনিং নাছিলে মানে তেওঁলোক অহাৰ বাবে তেওঁলোকক আগবাঢ়ি থোৱা আহোঁগৈ বুলি মই ওলালোঁ এইবাৰ টিলাগত আমন্ত্ৰিত অতিথি হিচাপে পশ্চিমী দল ছাৰক আমন্ত্ৰিত কৰা হৈছিলে ক্লিপ ৰাখি ল'লোঁ আৰু ইয়াতে মই অলপ সময় ৰৈ ঘৰলৈ বুলি উভতি গ'লোগৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটা লাইক আৰু কমেণ্টে আমাক ভিডিঅ' বনোৱাত বহুত উৎসাহ দিয়ে আৰু এইদৰে আগবাঢ়িবলৈ আপোনালোকৰ ছাপৰ্টৰ বহুত প্ৰয়োজন আৰু ছাবস্ক্ৰাইব কৰি ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহি থকা নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল আজিলৈ আহিছোঁ আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ